গুড মৰ্ণিং গাইজ, কি কৰিছে আপোনালোকে? কি খবৰ? সকলোৰে ভাল বুলি আশা কৰিছোঁ। মানে আজি বেলেগ গৰম পৰিছে, বহুত বেছি গৰম পৰিছে। মানে দোকানত বহিবলৈ মনে যোৱা নাই, কিন্তু তেতিয়াও দোকানটোতো খুলিবই লাগিব ন, নখুলিলেতো নহ'ব ন। এতিয়া মই যাওঁ দোকানলৈ। দোকানত মুস্তাক বহি আছে, তাক মই সুধিমগৈ গৰম কেনেকুৱা পাই আছে। আজি তামান দিছে, কালি 39, 40 পাই গৈছিলে, আজিতো আৰু বেছি হ'ব নেকি। তো আজি এক্সপেৰিমেণ্ট এটাও কৰিম। আজি মই ভাবিছোঁ যে মানে কি কৰিম, টাৱা এখনত আন্দাটো লৈ ল'ম, আন্দাটো লৈ মানে ৰ'দত বইল কৰিবলৈ চেষ্টা কৰিম বা ফ্ৰাই কৰিবলৈ চেষ্টা কৰিম। এতিয়া মুস্তাক কৰিবলৈ যাওঁ। বলিয়ে কি কৰি আছা? ফটোকপি কৰি আছোঁ। ফটোকপি কৰি আছা? গৰম কেনে? কাৰেণ্টটো নাই আৰু লাগিছে ফটোকপি कर रहा है। আজি আমি এক্সপেৰিমেণ্ট কৰিম। অথচ কৈছিলোঁ যে টাৱাত তেল চেল লগাকে আন্দা ফ্ৰাই কৰেগা, কৰিবানে? কৰিম বোলা। এতিয়াই কৰিম। টাৱাখন থৈ দিম বোলা। ব'লা। আধা ঘণ্টামান হৈছে জাষ্ট দোকান খুলি বহিছোঁ, মানে চাফা চিকুণ কৰোঁতে আধা ঘণ্টা সময় গুচিয়ে যায়। তো দোকান খুলি বহিছোঁ আৰু আজি বহুত বেছি গৰম পৰিছে, মানে কেনেকৈ থাকিম ধৰিবই পৰা নাই। আৰু মানে এটা ডাৱৰৰ টুকুৰাও নাই যে আকাশতে চাহ, মানে মাজে মাজে ৰ'দটো কমিব। বহুত বেছি গৰম হৈছে আজি। এপ্ৰক্সিমেট আপোনাৰ মোৰ মতে যে 37, 38 মানটো পাই যাব। তো ৰাইজ নমস্কাৰ, আপোনালোকে টাৱা চাবিত ভোট দিব বুলি আশা কৰিছোঁ। মানে আমাৰ এক্সপেৰিমেণ্টটো ষ্টাৰ্ট কৰিম। এইখন হৈ গ'ল টাৱা নৰ্মেল, টাৱা একো ইফেক্ট মানে একোৱে নাই, ঠিক আছে। এতিয়া আমি এইখন ৰ'দত আধা ঘণ্টামান থৈ দিম। থোৱাৰ পিছত ইয়াত আমি ডিম ফ্ৰাই কৰি খাম। যিহে গৰম পৰিছে, চিয়'ৰ ইয়াত ডিম ফ্ৰাই হৈ যাব, হ'ব নাই? হ'ব। ব'লা, এতিয়া ৰ'দত থৈ দিওঁ। এই টিঙৰ ওপৰত থৈ দিম, আধা ঘণ্টামান ইয়াত থৈ দিম, তাতে গৰম হ'ব। তাৰপৰা তেল অকণমান দিম, ডিম এটা আনি ফ্ৰাই। তো আধা ঘণ্টা ৱেইট কৰিম। এতিয়া টাইম ষ্টাৰ্ট নাও। তো গাইছ 11:25 পৰা আমি ষ্টাৰ্ট কৰিছোঁ, আৰু কিমান টাইম লাগে চাম, ব'লক। আন্দা ইয়ে ৰাহা। এতিয়া আমি গৈ মেলি টাৱাত দি থ'ম। 5 মিনিটমান ৱেইট কৰিম বা 10 মিনিট ৱেইট কৰিম। আয়েগা, মজা আয়েগা। লগালগ চাগে ৰিয়েকশ্যন নকৰিব, কিবা এটা হ'ব। একদম ভালকৈ ওলোৱাই দিম, একদম ওচৰৰ পৰা লোৱাই ভাল। এতিয়া আমি 10 মিনিটমানৰ পাছত আহিম। কালাৰ চেঞ্জ হৈছে অলপ অলপ। চুব পৰা নাই ওলাইছে নি ডিমটো ভালকৈ? এতিয়া 10 মিনিটৰ পিছত আহি যাম। অলপ অলপ বগা হৈছে। একদম তলত কালাৰটো চেঞ্জ হৈছে অলপ আমাৰ। এতিয়া 10 মিনিটকৈ বাদ আহে। তেতিয়ালৈকে আপোনালোকে ৱেইট কৰক, ময়ো ৱেইট কৰোঁ, মুস্তাকে ৱেইট কৰক, চবেই ৱেইট কৰিছোঁ। 10 মিনিটৰ পিছত আমি ৰ'দত দিয়া ডিম খাম। ৰ'দত দিয়া ডিম বেলেগ টেষ্টি হ'ব, কিন্তু এইটো মানে নেক্সট লেভেলৰ হ'ব, বেলেগ লেভেলৰ টেষ্টি হ'ব। একদম চালিয়া লাগিব। আকৌ একো ইন্ধন নাই ইয়াত। বেয়া গৰম। 37-38 হৈ গ'ল। 40 ডিগ্ৰী পাই গ'লেতো আৰামছে হৈ যাব। তো গাইছ এতিয়া আধা ঘণ্টামান হৈ গ'ল। মোৰ আন্দা ফ্ৰাই হ'ল নে চাবলৈ যাওঁ। মানে আন্দা ফ্ৰাই হ'লে নাজানো, কিন্তু ভেজা ফ্ৰাই হৈ গৈছে। গৰমত তামাম গৰম পৰিছে কিন্তু দেই। নহ'লেও লৈ আহিম এতিয়া আৰু এইটো। মাই গড, হৈ গ'ল। মাই গড, সঁচাকৈ ফ্ৰাই হৈ গ'ল ৰে। চাওক আপোনালোকে ৰ'দত। ৰ'দত হৈ গ'ল, চোৱা, ফ্ৰাই হৈ গ'ল। কেনেকুৱা গৰম পৰিছে। মা ইয়াতে চোৱা, আন্দে কা দেখো, ফ্ৰাই হৈ গ'ল পূৰা। খাব পাৰিম এতিয়া, এইটো খাম এতিয়া। চাওক ৰ'দত ফ্ৰাই হৈ গ'ল। আছে হৈ গ'ল, চাওক কামটো। তেল নিদিলোঁ, সেইটো কাৰণে এনেকুৱা হ'ল, নহ'লে ৰ'দতে ফ্ৰাই হৈ গ'ল। ৰ'দত থৈ দিলোঁ, হৈ গ'ল। কেনেকুৱা গৰম পৰিছে ভাবক। সেইটো এনেকৈ খাম মইতো। মই ইয়াৰ পৰাই খাম এতিয়া। নাই আৰু দিলে জ্বলি যাব। তো গাইছ আন্দা ফ্ৰাই হৈ গ'ল ৰ'দত, এতিয়া খাম। নিমখ অকণমান দি লৈছোঁ আৰু। এক ছেকেণ্ড, এইটো অকণ দূৰত থ'ব লাগিব। Cheers.
একদম খাব পৰা হৈছে যেনেকৈ হাফ বইলত যেনেকৈ খাওঁ মই টেষ্টি হৈছে পাৰফেক্ট খাই ল'লোঁ তো গাইজ মানে এইটো পচিবল হয় ৰ'দত মানে আপোনালোকে যদি টাৱাখন দিয়ে আৰু তাত ডিম ফ্ৰাই কৰিব পাৰিব ইমান গৰম বেছি পৰিছে এতিয়া মানে আৰু এটা কাম কৰিব মই ভুল কৰিলোঁ তেল লগাব পাহৰি গ'ল টাৱাটোত আগত তেল লগাই থ'ব তেতিয়া মানে পূৰা একদম চালিয়াকৈ ফ্ৰাই হৈ যাব বা কিমান বেছি গৰম হ'ব লাগিব ভাবিছেনে আজিৰ দিনটোত বহুত বেছি গৰম দোকানটো বহা নাই সেইকাৰণে বাহিৰত য'তে ত'তে ঘূৰি ফুৰিছোঁ মানে কিন্তু ৰ'দত ডিম ফ্ৰাই কৰি দিলোঁ আণ্ডা ফ্ৰাই বাপৰে ইউনিক মানে এক্সপেৰিমেণ্টটো ছাকচেছফুল হৈ কিনে বেছি ভাল লাগিছে আৰু এনেকুৱা ধৰণৰ এক্সপেৰিমেণ্ট আৰু কিবা কিবি কৰিম ঠিক আছে এই গৰমত গাইজ এতিয়া বাজিছে 5টা জাষ্ট মই শুই উঠিছোঁ মানে ঠিক আছে শুই উঠিছোঁ দুপৰীয়াৰ পৰা মানে হ'লেও 2টামান বজাতে এতিয়া শুই উঠিছোঁ যি গৰম মানে বেলেগ একো কৰিব পৰা অৱস্থাত নাই মানে এতিয়া কি হ'ল কথাটো মই বজাৰ যাব লাগিব বজাৰ যাম মানে বাবাদাৰ ছোৱালীজনীৰ বাৰ্থডে আছে কিবা গিফ্ট এটা আনিব লাগিব সেইটো কাৰণে বজাৰ যাম ভাবি নাপাওঁ মানে 1 বছৰ হৈছেহে 1 বছৰত কি গিফ্ট ল'লে ভাল হয় একো আইডিয়া নাই কিন্তু বজাৰলৈ যাওঁ আৰু যিটোকে ভাল লাগে তাকে উঠাই আনিম আৰু ঠিক আছে এতিয়া মই মুখ হাত চুকা ধুই বজাৰ যাওঁ অলপ পাছত লগ পাইছোঁ আপোনালোকক মানে হয়তো বজাৰত মই ক্লিপ দেখাব পাৰোঁ যদি ভাল লাগে I look at you and I see গাইজ এতিয়া বজাৰৰ পৰা আহিলোঁ জাষ্ট ফ্ৰেম চেম অনা হৈ গ'ল পেপাৰ চেপাৰ আনিলোঁ এতিয়া আমাৰ মাহানী ভিক্টৰিয়া হাই কৰি দিওঁ কি খবৰ কওকচোন কি খবৰ নক'লে না নাম নাম লেটেৰি নাম আগত আগত পৰি গ'ল ভালেই পালোঁ ঠিক কচোন চেৰেংকৈ বুকুতে Jump in your car and we drive to the beach. The sun was setting, it was just you and me. Wind in my hair and the sand in my shoes. Could have chosen anyone, but I choose you. Hop back in your car, top down. There's no stopping us, cause we own this town. Never knew I তো গাইজ আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগি আছে আৰু যদি চেনেলটোত প্ৰথমবাৰ আহিছে এতিয়া ছাবস্ক্ৰাইব কৰি লওকচোন পাছত নহ'লে আপোনালোকে পাহৰি যাব লাইক এটা মাৰি দিয়ক লগ পাইছোঁ অন্য এটা ভিডিঅ'ত আৰু বাকী দেখৰ চাই লওক যি যি আছে nervous when I speak, so I trip on my tongue. Never thinking you would be my number one. Jump in your car and we তো গাইজ drive to the বাবাদাৰ ঘৰলৈ beach. গ'লোঁ কেক চেক কাটিলোঁ খালোঁ মেলিলোঁ লাষ্টত ভাত খালোঁ আৰু মই দেখা হৈছোঁ আপোনালোকক এইখন মোৰ দোকান এইটো হৈ গ'ল বাবাদাৰ ঘৰ একদম ঘৰৰ ফ্ৰণ্টে একেবাৰে আৰু বহুত ধুনীয়া লাগিলে গৈ ঠিক আছে মানে বাৰ্থডেটো এক বাহানা আহে বাকী লগৰখিনি আৰু বন্ধুখিনিক মানে মাতাৰহে এটা বাহানা বুলি ভাবোঁ আৰু মোৰ মৰমৰ ৰহন দা এয়া